নমস্কাৰ বন্ধুসকল, ওপেন ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ উপস্থিত হৈছোঁহি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ, যিবোৰ ফ্ৰেণ্ড প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিলে ভৱিষ্যতে যিবোৰ ভিডিঅ' মই আপলোড দিওঁ, জব ইনফৰমেশ্যন ৰিলেটেড, এডমিট কাৰ্ড, ৰিজাল্ট, নটিফিকেশ্যন আপডেট, সকলোবোৰ ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়াই আহিছোঁ আৰু ভৱিষ্যতে আগবঢ়াই যাম, তো যাতে আপোনালোকে ডাইৰেক্টলি যাতে ভিডিঅ'বিলাক পায়। চ' বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি যোনটো যিহেতু নটিফিকেশ্যন লৈ আহিছোঁ, এইটো আপোনালোকে নিশ্চয় গম পাইছে। ৰিক্ৰুইটমেণ্ট অফ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত বিভিন্ন ইয়াত পদ ভেকেঞ্চি ওলাইছে। তাৰে আপোনালোকে ইয়াত চাব পাৰিব যে গ্ৰেড 4 যোনখিনি পোষ্ট হয়, বেৰিয়াৰ, পিয়ন, চকীদাৰ, ৱৰ্কশ্বপ, যোগালী, মালি এটচেট্ৰা, এনেধৰণৰ মুঠ 30টা ভেকেঞ্চি আছে। তাত ডিফাৰেণ্ট কেটেগৰী ৱাইজত ইয়াৰ ভেকেঞ্চিবিলাক শ্ব' কৰিছে। আপোনালোকে ডিটেইলবিলাক চেক কৰিবলৈ আপোনাক মই ডিছক্ৰিপশ্যন বক্সত লিংকছবিলাক দি দিম। আপোনালোকে ডাইৰেক্টলি লিংকটো অ'পেন কৰি কি পদ, কেনেধৰণৰ কোৱালিফিকেশ্যন হয়, অনলাইন প্ৰচিডিউৰ কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব, সকলোবোৰ ডিটেইলছ আপোনালোকৰ মেনশ্যন থাকিব। আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। চ' বন্ধুসকল, ইয়াত লগতে আপোনালোকক জনোৱা হৈছে যোনখিনি অনলাইন প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব 10 ফেব্ৰুৱাৰী 2020, মানে 10 ফেব্ৰুৱাৰীৰ পৰা অনলাইন প্ৰচিডিউৰ ষ্টাৰ্ট হ'ব। আপোনালোকে যিহেতু অনলাইন এপ্লাই কৰিব পাৰিব। যোনটো ডেট দিয়া হৈছে, লাষ্ট ডেট 3 মাৰ্চ 2020 চনলৈকে লাষ্ট ডেট হয়। আৰু কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, কোৱালিফিকেশ্যন, যিহেতু আপোনাৰ এইজ, সকলোবোৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। ইয়াৰ কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হয় গ্ৰেড 4 কাৰণে। আৰু লগতে ইয়াৰ যোনখিনি এজ দিয়া আছে, এই 18 বছৰ বা 30 ইয়াৰ্ছলৈকে এজ হ'ব লাগিব, জানুৱাৰী 2020লৈকে। আৰু যিটো ডিফাৰেণ্ট কেটেগৰী ৱাইজত গভৰ্ণমেণ্ট ৰুল হিচাপে ৰিজাৰ্ভ আপোনালোকৰ ইয়াত ৰিলেক্সেবলো থাকিব। ST SC কেটেগৰী, OBC সকলো কাৰণে ৰিলেক্সেবল আছে, আপোনালোকে চাব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰ কেনেকৈ হ'ব, ৰিটেন টেষ্ট হ'ব, যিহেতু সকলোবোৰ ডিটেইলছখিনি আপোনালোকক ইয়াতে মেনশ্যন আছে, আপোনালোকে চাই ল'ব পাৰিব। চ' বন্ধুসকল, আৰু ইয়াত ভেকেঞ্চি অকল গ্ৰেড 4 নহয়, আৰু বিভিন্ন পদ আছে, যিহেতু ফেকাল্টিজ, নন ফেকাল্টিজ, টেকনিকেল, নন টেকনিকেল সকলোবোৰ আছে, আপোনালোকে চাই ল'ব। আৰু কোৱালিফিকেশ্যন মতে আপোনালোকে অনলাইন প্ৰচিডিউৰ এপ্লাই কৰিব পাৰিব। চ' বন্ধুসকল, আৰু কেনেধৰণে অনলাইন আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ কাৰণে মই নেক্সট ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াম। চ' কাইণ্ডলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। চ' বন্ধুসকল, আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।